हेलो दोस्तों स्वागतम मोर एने এটা ভিডিঅ'লৈ মই আজি বহুত দিনৰ মূৰত আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ আহিছো। বহুত দিনৰ পৰা মই কন্টেন্ট বিচাৰি আজিলৈকে নাপালো। তো আজি বিনা কন্টেন্টৰ আপোনালোকৰ এটা ভিডিঅ' লৈ আহিছো। তো ভিডিঅ'টো শেষলৈকে চাই এনজয় কৰিব আৰু মই মানে এটা কথা ক'ব বিচাৰিছো। মই আজি বাহিৰলৈ অহা 1 বছৰে হ'ল। 1 বছৰ কাম কৰি আছো। মোৰ ল'ৰা আৰু ৱাইফ ঘৰত থাকে। তো বৰ্তমানলৈকে মই 1 বছৰত 1,20,000 টকা ইনকাম কৰিলোঁ। তাৰে 1 লাখ টকা মই ঘৰত মাইকী কাপোৰ কানি ল'ৰা কাপোৰ কানি কিবা কিবি খৰচ খোৱা বোৱা খৰচ দিওঁতে মোৰ 1 লাখ টকা খতম হৈ গ'ল আৰু 20,000 টকা আছে। এতিয়া মানে মই 20,000 টকা লৈ পিনে অসমত যাব ওলাইছোঁ। তো 20,000 টকাতে মই অসমত গৈ কি কৰিম সেইটো বুজি পোৱা নাই তাৰমানে। তো আপোনালোকৰ ওচৰত যদি কিবা আইডিয়া আছে 20,000 টকা যদি কিবা এটা কৰিব পাৰি তেন্তে মোক কমেণ্ট কৰি জনাবচোন। মই কিন্তু বিচাৰি পোৱা নাই। মানে কথাটো শুনা কাৰণটো এইটো যে মানে মোৰ মানে ঘৰত যোৱাৰ পাছত একো কাম নাই। যিহেতু নেকি মই বিদেশত থাকোঁ, বাহিৰত কাম কৰোঁ না। তো ঘৰত গ'লে এনেই মানে এই আলিবাটৰ কুকুৰ নিচিনা ঘূৰি ফুৰোঁ। তো সেইকাৰণে 20,000 টকা এটা আছে, কিবা কাম যদি কৰিব পৰা যায় তো আপোনালোকে জনাবচোন। মই বুজিয়ে পোৱা নাই কি কৰিম। তো বিশেষ একো নাই, সেইটো কথা শুনিম বুলি ভিডিঅ'টো বনাইছিলোঁ আৰু। তো এইবাৰ চেন্নাই আহি মই বহুত কথা শিকিলোঁ, বহুত কথা নিশিকিলোঁ। বিশেষকৈ তামিল কথা বহুত শিকিলোঁ। তামিল কথা এতিয়া পূৰা ক'ব জানো আৰু তামিল বুলি ক'লেও ক'ব মোক এতিয়া। কিন্তু কৰিবলৈ একো নিশিকিলোঁ। পানী কোম্পানীত কাম কৰোঁ, পানী ভৰাব জানো। এতিয়া ঘৰত গৈ ক'ত পানী ভৰাম বুজি পোৱা নাই। ইয়াতো পানী ভৰাব শিকিলোঁ, কিন্তু ঘৰত গৈ ক'ত পানী ভৰাম এতিয়া। তাততো কাম নাই নহয় এতিয়া। সেইকাৰণে মই ক'ব বিচাৰোঁ আৰু যিমান ল'ৰা ছোৱালীয়ে মানে যিমান ল'ৰা যিকোনো নহওক মানে বিদেশত কাম কৰি আহে, তেখেতসকলে মোৰ দৰে নকৰি যদি ভাল কিবা কাম শিকে, পানী কোম্পানী এইবিলাক যিখিনি কাম মানে আমাৰ ঘৰলৈ যোৱাৰ পিছত কাম নাহে, যিখিনি কাম আমি ঘৰত কৰিব নোৱাৰোঁ বিদেশত কৰা কামখিনি, সেই স্কিলটো আমাৰ কোনো উপযোগী নহয়, কোনো কামত যদি ইউজ নহয়, সেইটো কাম শিকি আমি কৰি কি পাম। তো মই ক'ব বিচাৰোঁ প্ৰতিজন মানে মোৰ বন্ধু বান্ধৱীসকল, তেখেতসকলে বাহিৰত আহিছে যদিও বাহিৰত এনেকুৱা কাম কৰক যিটো কামৰ পৰা কিবা এটা শিকিব পৰা যায়, যাতে ঘৰত যোৱাৰ পাছতো সেই কামটো কৰিব পৰা যায়। তো সেনেকুৱা কাম কৰক। আমাৰ নিচিনা এনেকুৱা মানে কি ক'ম আৰু ঘাটিয়া কাম কৰিব নালাগে। পানী ভৰোৱা কাম, ঝাৰু কৰা কাম, কিবা কৰা কাম সেইবিলাক কৰিব নালাগে। তো বহুত কাম আছে, সেইবিলাক কৰক। বাহিৰলৈ আহক কাম কৰিবলৈ আহিলে মানে, কিন্তু নিশ্চিত এটা কাম শিকিবলৈ আহক। মানে যিকোনো কোম্পানীত জইন কৰিলে মানে সেই কোম্পানীটোৰ কামটো আপোনাৰ কাৰণে উপযোগী হ'ব লাগে। আপুনি যাতে সেই কামটো কৰি পিনে ঘৰত যাতে গৈ যোৱাৰ পাছতো সেই কামটো কৰিব পৰা যায়। তো তেনেকুৱা কাম কৰিব লাগে, তেনেকুৱা কাম শিকিব লাগে। আমি এতিয়া লাফাংগা হ'লোৱে। তো আপোনালোকে যাতে নিজৰ ভৱিষ্যতৰ কথা ভাবি ভাল কাম কৰে, তাকে লৈ এই ভিডিঅ'টো বনাইছিলোঁ। তো ইমানে এই ভিডিঅ'টোত। তো বাই।